শ্ৰীকৃষ্ণ সুপ্ৰভাত চবকে। সময় এতিয়া 7টা। আজি দেৰিয়ে হৈ গ'ল, উঠিলোঁ। অৰিন্দম মই গৈ আছোঁ। তো বাবলুদাও আহি আছে। তো ঠাণ্ডা ডিব্ৰুগড়ত, ৰ'দ ওলাইছোঁ যদিও ঠাণ্ডা। তো আপোনালোকেও জল্দি উঠা আৰম্ভ কৰিব। যদি উঠেতো ভালেই কথা। ৰাতিপুৱা হাৱাটো ল'ব লাগে, ভাল। তো বেছি লেকচাৰ নিদিওঁ। জিম হৈ গ'ল। আজি বেক মাৰিলোঁ, বেছি মৰা নাই, 3টা-4টা। তো এতিয়া গৈ আছোঁ অলপ বজাৰ কৰিবৰ কাৰণে। এই বাবলুদাই গাহৰি ল'ব, গাহৰি লভাৰ। ঠিক আছে, এতিয়া বজাৰত লগ পাই আছোঁ ন। আজি দেওবাৰ বজাৰটো দেখাই আছোঁ আৰু দিয়ক বঢ়িয়াকৈ। আজি 10টামান লাল টুপি ৰাখি থাকিব ইয়াতে। আমি মিলন নগৰ বজাৰ পাই গ'লোঁ। এই মিলন নগৰ বজাৰ গাহৰি ল'ব আহিছোঁ। গাহৰিবিলাক গাহৰি এইফালে শাক পাচলি ওলাইছে আৰু ওলোৱা নাই সম্পূৰ্ণ। এইফালে বজাৰবিলাক গৈ আছে মানুহবিলাক আমাৰ।
গাহৰি ওলাই আছে। তো আমি যাম আমাৰ জিমৰে তেখেতৰ ওচৰত। বঢ়িয়া। তো আহি গ'লোঁ আৰু গাহৰি ল'ব। মালিক বহি আছে, মহাজন পূৰা বহি আছে। লোক দিয়া দিয়া মহাজন দিয়া, গাহৰি দিয়া। বঢ়িয়া। এই গাহৰি লৈ আছে দুইজনে। এইটো আমাৰ জিমতে যায়, দেখিছে। বঢ়িয়া, জিমত যায় আৰু গাহৰি পইচা আৰু এইবিলাক ন, এক্সট্ৰা ইনকাম। দেওবাৰে নাযায় বাৰু, আমি দেওবাৰে জিম যাওঁ, তেখেতে দেওবাৰে গাড়ীত বহে। বঢ়িয়া। হৈ গ'ল, গাহৰিটো লৈ ল'লোঁ। অ'কে, ধুনীয়া ধুনীয়া ওলাইছে দেখিছেনে বস্তু। গাড়ী লৈ হৈ গ'ল। আজি বজাৰলৈ নগ'লোঁ আৰু গাহৰিটো লৈ আহি গ'লোঁ। বঢ়িয়া। এতিয়া চাইকেল মাৰি ঘৰলৈ আহি আছোঁ। তো খেলো আছে, খেল চাব লাগিব আজি। ধুনীয়াকৈ খাই বৈ লওঁ, আজৰি হৈ লওঁ কামবোৰ। তো ঠিক আছে, কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। খেল আহিছে আৰু খেলটো খেলিব লাগিব 25 তাৰিখ। ৰাইজে দেখা পাব, খেল এখন আছে 25 তাৰিখে। তো ঠিক আছে, কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। অ'কে, থেংক ইউ। ये सब क्या हो रहा है? এই খেলৰ অৱস্থা, খেলৰ অৱস্থা এয়া। পূৰা আমাৰ দৰ্শক আন্ধা আন্ধা হৈ আছে, পূৰা দৰ্শক।